ৰাতিপুৱা বৰষুণ ঘৰৰ পৰা ওলাই যাব পৰা নাই কিবা এটা ভিডিঅ' কৰিবলৈ খুব মন গতিকে আজি ইয়াত আপোনালোকক এটা অন্য ৰূপ দেখুৱাম নমস্কাৰ বন্ধুসকল এই যে নেপাহৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ আজি এটা অন্য ৰূপত আপোনালোকৰ আগতে আহিবলৈ যত্ন কৰিছোঁ আপোনালোকৰ অকণমান ধেমেলীয়া এণ্টাৰটেইনমেণ্ট কিবা কিবি হাবি জাবি ঢেউ আৰু দেই মোৰ ভিডিঅ'বিলাকতো আপোনালোকে বেয়াই পায় তাৰ মাজতে বোলো বৰষুণ বতৰ বাহিৰলৈ যাবই নোৱাৰোঁ গতিকে ঘৰতে আছোঁ চ' বৌকে অলপ কামোৰ দিলোঁ নাই কৰি দিয়ক আৰু বৰকে আজি মোৰ গোটেই গেটআপটো মেকআপত সহায় কৰিছে বৌ আছে লগতে আমাৰ মাহিদৈ আছে মাহিদৈ সাৰু পুলি বাই কৰি দিছে লগতে আমাৰ বন্তি চম্পা আৰু এই আমাৰ বৌ সকলো সহযোগত মানুহজনী গালি শুনি কাপোৰযোৰ আনি পিন্ধি লৈছোঁ তাৰপিছত বাকীখিনি কি হয় এইটো মানে বিহাইণ্ড দ্য স্ক্ৰীন আৰু আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকে মোক সহায় কৰি মাৰিলোঁ কেনেকুৱা হ'ব এনেই মোৰ লুকটো ভাল লাগিছে নে বৰ্তমান নাই নহয় বিয়েডাল খাবানে এইবোৰ নেখাওঁ ন বেয়া বস্তু ভাল ধুনীয়া দোকান বনালা না ভাইটি দাদা শিখৰ দিন দাদা শিখৰ কিনিব পাৰিব মই দি আছো ভাল লাগিলে তোমাক দেখি বৰ ভাল বহুত কিবা কিবি হৈ যাব দেই দাদা ভালে আছে আইডি ভালে আছো আইডি কিবা দিয়ক আইডি বিচাৰটা মই মংগল কৰিব কৰিবনে একদম সাংঘাতিককৈ কৰিব দিয়া থেংক ইউ ঈশ্বৰে তোমাক মংগল কৰিব সোনকালে আহিবা থেংক ইউ আজিকালি এবাৰ ধুনীয়া নাই আগতকৈ ভালে পেট নবয় নহয় কোনটো পেট ভৰিব কিবা এটা দিওঁ আহি আছো অ ভাইটি ভালে আছা বহুত দিন চালি বহুত ধুনীয়া আছা দেই দিয়া কিবা এটা দিয়া কিবা এটা দিয়া মই তেনেহ'লে ধন্যবাদ ধন্যবাদ দেই তোমাক ভগৱানে বহুত কিবা কিবি দিয়ক ভাইটি ভালে আছা ভাইটি ভালে আছা নে মংগল কৰিব দেই মংগল কৰিব থেংক ইউ ভাইটি অকণমান লাহে লাহে চলাবা দেই বৰ ঠিকে চলিয়ে অ ভাইটি অকণমান লাহে লাহে চলাবা দেই অ ভাইটি ভালে আছা নে আগত বহুত ধুনীয়া আছে দেখোন বিকাশ তুমি কিন্তু গোটেই ভাৰতখন লুটি পেলাইছা বিকাশ বিকাশ কৰি দিছা ভালে দেখিবা দেই এইফালে আহা আশীৰ্বাদ দি দিছো আমাৰ আশীৰ্বাদ বৰ লাগে নহয়
নালাগে ভয় লাগে থেংক ইউ আমাক মনত কৰিব দেই ভালে আছানে একেবাৰে ভালে আছো কি খবৰ এটা কেছ খাই দিবা নেকি তোমালোকৰ মৰম মানুহ দেই মা ভালে আছানে আরে বাবা চন্দ্র ভালে আছানে দিয়া খাওঁ কি দিয়া এটা কেছ দিবা নে ভাল আহে তুমি ভালে থাকা দেই Thank you, lagi saya mongol ke deh. আহা এইবিলাকে দেখা লোৱা ভাল হয় Gimana sih, Pak? Anu yo. থেংক ইউ Oke, jadi. Gimana juga? Halo. Hah? Halo থাকা। কোনফালে থাকা দেই? অ বাবা এডিচন ভালে আছা ভালে। ক'ত থাকা আজিকালি বাৰে বা এইটো বনাইছা আৰু দেই Ini কি হয় এডিচন? মই। হ্যাঁ? আমাৰ এই এডিচন কিন্তু বৰ ভাল লগা দেই কিবা এটা দিবা এডিচন? হ্যাঁ? হ্যাঁ? তোমালোকক পাই বৰ ভাল লাগিলে। ভালে আছা নে দেখা পাত? হ্যাঁ? ভালে আছা না? থেংক ইউ দে তোমাৰ দাড়িখিনি আৰু দীঘল হওক হ্যাঁ? তোমাৰ চুলিটো কপি কৰি যাওক Ada ada kawan? Enggak ada di mana? Akhirnya sih jangan tuh lagi. Kenapa? Vale, hacer, ¿no? Murah. নাই তো তামোল খাই আছো Thank you, Dada. Israel tuh balik dulu deh. आप लोग की वजह से हम जिंदा हो सुबह से शाम तक खाना खा रहा তো বন্ধুসকল আপোনালোকে মন কৰিব যিসকল সৈনিকে আমাৰ বাবে কাম কৰি আছে দেশৰ বাবে কাম কৰি আছে আৰু তেওঁলোকে কৰা দিন ৰাতি পৰিশ্ৰমৰ ফলতহে চাগে আমি শান্তিৰে ধেমালি কৰিব বা এণ্টাৰটেইন কৰিব সুবিধা পাইছোঁ গতিকে মই আজি মোৰ এই এণ্টাৰটেইনমেণ্ট ব্লগটোৰ মাজতে আপোনালোকক জনাব খোজোঁ তেওঁলোকক মই নমস্কাৰ দিব খোজোঁ ধন্যবাদ দিব খোজোঁ যাৰ বাবে আমি চাগে শান্তিৰে আছোঁ আৰু এটা কথা কওঁ আপোনালোকে দেখি থকা মোৰ হাতৰ পইচাখিনি এইখিনি মই ঘৰৰ পৰা লৈ আহা বহু লোকে নাজানি পেলাই মোক পইচা দিছে যদিও মই অন স্টেট তেওঁলোকক ৰিটাৰ্ণ কৰিছোঁ তো ঠিক আছে Iya, Pak Di, ভালে আছা? ঠিক নেই? গাড়ীবোৰ বগাই গৈছে দেই, কালাৰ কৰি ল'বা হা? দেই
ये जनाब क्या हाल है जी কিবা দিবা ভাইটি তোমাৰ বহুত ভাল হ'ব দেই তোমাৰ কি উন্নতি দখলাই তুমি দখলাই যাব পাৰিবা কাটিব দি দিব একেনে সুন্দৰ ভালে থাকে দেই বহুতে আমাক বৰ বেয়া ব্যৱহাৰ কৰে জানেনে আমিতো মানুহ নহয় জানো আমাৰ জানো জীয়াই থকা অধিকাৰ নাই চৰকাৰে যদি আমাৰ বাবে কিছু কৰিলেহেঁতেন বৰ্তমান সমাজত আমাৰ দৰে প্ৰজাতি না পুৰুষ সৰু না নাৰী আমাৰ বাবে ভাবিবলৈ আৰু আহৰি নাই মানুহ হিচাপে আপোনালোকেও আমাৰ বাবে অকণমান ভাবকচোন নাই জানো আমাৰ বাবেও কৰণীয় কাম দিয়ক আমিও আপোনালোকক হাত পাতি খোলাতকৈ কিছু কাম কৰি চলিবলৈ খুব ভাল সেয়া আছিল মোৰ আজি প্ৰথম বন্ধুসকল পুনৰবাৰ বহুত বহুত ধন্যবাদ আপোনালোকে স্কিপ নকৰাকৈ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আজি মোৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল আজিৰ তাৰিখত পুৰুষ প্ৰধান সমাজখনত এগৰাকী মহিলাই এনেদৰে চাদৰ মেখেলা পিন্ধি পুৱাৰ পৰা সেই ৰাতিলৈকে কৰা কামত যে চাদৰ মেখেলাযোৰে যথেষ্ট তেওঁক কষ্ট দিয়ে সঁচাকৈ আমি কিন্তু অনুভৱ নকৰোঁ আজি যিহেতুকে খুব কম সময়ভাৱে মই চাদৰ মেখেলাযোৰ পিন্ধিলোঁ যদিও সঁচাকৈ নাৰীয়ে যে আমাৰ বাবে বহুত কষ্ট কৰি আমাক এইখিনি পুৱাইছে সেইটো মোৰ ফালৰ পৰা নমস্কাৰ কৰিলোঁ আৰু ২ নম্বৰতে যিটো আমাৰ ট্ৰেন্সজেণ্ডাৰ উভয় লিংগ যাৰ বাবে চৰকাৰ প্ৰশাসনে বৰ্তমান সময়লৈকে কোনো ধৰণৰ কাম কাজৰ দিহা কৰা নাই যাৰ বাবে তেওঁলোকে হয়তো দোকানে দোকানে আৰু ঘৰে ঘৰে গৈ পেলাই এনেদৰে টকা পইচা গোটাবলগীয়া হয় যাৰ বাবে বিভিন্ন ধৰণৰ কটু কথা শুনিবলগীয়া হয় মই ভাবোঁ চৰকাৰ প্ৰশাসনে এই বিষয়ত গুৰুত্ব দিয়াটো যথেষ্ট প্ৰয়োজন বুলি ভাবোঁ আৰু এনে এটা বাৰ্তাৰে আজি এই ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ একদম নাপাহৰিব বাৰু মোৰ লগত থকা কেমেৰা পাৰ্চন কুশল নাথ আৰু সঞ্জীৱ নাথক পুনৰবাৰ দিলোঁ বহুত বহুত ধন্যবাদ এতিয়া পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ দিওঁ বাই বাই এণ্ড জয় আই অসম